বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেলত যাৰ নাম হৈছে জয় টেকনিকেলছ আৰু নিউজ আৰু আপোনালোকক যেহেতু বহু দিনৰ পৰা মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত কোনো ধৰণৰ নোটিছ মই শ্ব' কৰা নাই বা ভিডিঅ' বনোৱা নাই গতিকে তাৰ কাৰণে সৰি আৰু আজি আপোনালোকৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে যেহেতু এটা নতুন নোটিছ আনিছে BA BSc BComৰ কাৰণে আৰু সেই নোটিছখন আপোনালোকৰ আগত মই কৈ দিম কিহৰ ওপৰত তেওঁলোকে দিছে আৰু কি কথা তেওঁলোকে কৈছে ভিডিঅ'টি বেছি দীঘল নকৰোঁ গতিকে আপোনালোকে যদিহে মোৰ চেনেলত নতুন তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'টি আৰু লাইক কৰিবলৈ নাপাহৰিব সো আপোনালোকৰ যি নোটিছ সাধাৰণতে আহিছে গুৱাহাটী বিশ্ববিদ্যালয় সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নোটিছখন মই আপোনালোকক দেখুৱাম এতিয়া আৰু তাত তেওঁলোকে আসলতে যিবিলাক BA BSc BComৰ ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে সাধাৰণতে তেওঁলোকৰ যি পৰীক্ষা আছিল সেই পৰীক্ষাৰ কাৰণে এটা নটিফিকেশ্যন আনিছে এক্সামৰ ওপৰত নটিফিকেশ্যন আনিছে আৰু কাৰ ওপৰত আনিছে আপোনালোকক মই কৈ দিম আপোনালোকৰ এই নটিফিকেশ্যন পেনেলটো ওপেন কৰাৰ লগে লগে প্ৰথমতে মই নটিফিকেশ্যন অফ কলেজছত ক্লিক কৰাৰ লগে লগে আপোনালোকক এক্সামিনেশ্যন নটিফিকেশ্যনত গুচি গ'লোঁ আৰু তাত মই আপোনালোকক দেখুৱাই দিম এতিয়া কিহৰ ওপৰত আপোনালোকৰ নটিফিকেশ্যন দেখিছে আপোনালোকে প্ৰগ্ৰাম অফ BA BSc BCom 5th semester examination 2020 ইনক্লুডিং IDOL অৰ্থাৎ BA BSc BCom 5th semester যি পৰীক্ষা সেই পৰীক্ষাবিলাকৰ 2020ৰ আপোনালোকৰ প্ৰগ্ৰামখন দিছে আৰু প্ৰগ্ৰামখন আপোনালোকৰ এটু কেৱল আপোনালোকৰে নহয় ইয়াত আসলতে IDOL যিসকল আছে সেইসকলৰো ইয়াত প্ৰগ্ৰামখন দিছে গতিকে আপোনালোকে চাব গোটেইখিনি প্ৰগ্ৰাম আপোনালোকে ইয়াত পাব সো ইয়াত মই যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেতিয়া নেক্সট পেজটো আহিব তাত আপোনালোকে পাব ইয়াত আপোনালোকৰ যি প্ৰগ্ৰাম সেই প্ৰগ্ৰামখন আপোনালোকে পাব প্ৰগ্ৰাম আৰু ইয়াত আপোনালোকৰ BA BSc 5th semester 2015 আৰু 16 যিসকল বেচ আছিল সেইসকলৰ পৰীক্ষাৰ সাধাৰণতে প্ৰগ্ৰাম দিছে 2020ৰ ইনক্লুডিং 2015, 16, 17, 18 batches under IDOL আৰু IDOLৰ যিসকল 15, 16, 17, 18 বেচ আছিল সেই সকলৰ এই প্ৰগ্ৰামখন তেওঁলোকে দিছে আপোনালোকৰ পেপাৰ সাধাৰণতে 50 নম্বৰ আহিব যিসকলৰ 50 নম্বৰতকৈ বেছি সাধাৰণতে আপোনালোকৰ পেপাৰ আহিব তেওঁলোকৰ কাৰণে 50 নম্বৰ বা 50তকৈ বেছি তেওঁলোকৰ কাৰণে সময় থাকিব 3 ঘণ্টা আৰু যিসকল 50 নম্বৰ তলৰ হ'ব যিসকলৰ 50 নম্বৰকৈ তলত আসলতে তেওঁলোকৰ প্ৰশ্ন আহিব তেওঁলোকে আসলতে 2 ঘণ্টাৰ সময় পাব তেওঁলোকৰ সাধাৰণতে এই প্ৰগ্ৰামৰ সময় 9টাৰ পৰা 12টা আৰু 2:30ৰ পৰা 5:30 গতিকে ইয়াত আপোনালোকৰ পৰীক্ষা ষ্টাৰ্ট হ'ব 9 তাৰিখৰ পৰা 9/8/2021ৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা আৰু আপোনালোকৰ প্ৰথমতে ৰাতিপুৱা আছে মেজৰ 5.1 সাইকোলজি হিউম্যান ৰাইটছ এডুকেশ্যন 5.1 পিছবেলা আছে হিউম্যান ৰাইট এডুকেশ্যন 5.2 এন্থ্ৰোপলজি আৰু মাইক্ৰোবায়োলজি 10/8/2021ত এডুকেশ্যন 5.1 এডুকেশ্যন 5.2 ইলেক্ট্ৰনিক্স পিছবেলা 11/8/2021 বুধবাৰ মেজৰ 5.2 ভকেশ্যনেল 5.1 আৰু ভকেশ্যনেল 5.2 পিছবেলা 12/8/2021 Mathematics 5.1 elective language 5.1 এখিনি আগবেলা আৰু Mathematics 5.2 elective language 5.2 পিছবেলা 13/8/2021 আছে মেজৰ 5.3 linguistic 5.1 folklore 5.1 biotechnology আগবেলা পিছবেলা আছে linguistic 5.2 folklore 5.2 আৰু geology আছে পিছবেলা 14/8/2021 আছে economics 5.1 আৰু লগতে সত্ৰীয় 5.1 হে আগবেলা আৰু ইকনমিক্স 5.2 সত্ৰীয় 5.2 পিছবেলা 16/8/2021 আছে আগবেলা মেজৰ 5.4 আৰু ক্লাছিক্স 5.1 পিছবেলা আছে ক্লাছিক 5.2 আৰু কেমিষ্ট্ৰি 17/8/2021 পল সায়েন্স 5.1 আৰু জুলজি আগবেলা আছে আৰু পল সায়েন্স 5.2 পিছবেলা আছে 18/8/2021 আছে মেজৰ 5.5 হিষ্ট্ৰী 5.1 এখিনি আছে আগবেলা আৰু হিষ্ট্ৰী 5.2 আৰু ফিজিক্স আছে পিছবেলা 19/8/2021 আছে জিওগ্ৰাফি আগবেলা হোম সায়েন্স আৰু কম্পিউটাৰ সায়েন্স আছে পিছবেলা 20/8/2021 আছে মেজৰ 5.6 ফিলসফি 5.1 আৰু বটনী আগবেলা ফিলসফি 5.2 আৰু ষ্টেটিষ্টিক্স আছে পিছবেলা আৰু 21 তাৰিখে আছে আপোনালোকৰ আগবেলা সোশিয়োলজি 5.1 আৰু ইনস্ট্ৰুমেন্টেশন আছে আগবেলা আৰু সোশিয়োলজি 5.2 পিছবেলা সো এয়া হৈছে আপোনালোকৰ যিসকল বেচ সাধাৰণতে 5th semester 15 আৰু 16 বেচৰ পৰীক্ষা আৰু লগতে IDOLৰ 2015 16 17 18 বেচৰ পৰীক্ষাৰ যিখন প্ৰগ্ৰাম সেইখন আৰু লগতে আপোনালোকৰ তলত যিসকল আসলতে 15 16 বেচৰ হয় তেওঁলোকৰো আসলতে ইয়াত প্ৰগ্ৰামখন দিছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব অফিচিয়েল ৱেবছাইটৰ পৰা বা আপোনালোকক মই ডেসক্ৰিপচনটো লিংক দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব সো ইয়াত আপোনালোকৰ যিসকল 15 16 বেচৰ হয় বা যিসকল IDOLৰ 15 16 17 18 আছে তেওঁলোকৰ 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু তেওঁলোকৰ পৰীক্ষা 21 তাৰিখে শেষ হৈ যাব সো এইখিনি হৈছে আপোনালোকৰ প্ৰগ্ৰামৰ গোটেই ইনফৰমেশন আপোনালোকৰ যি প্ৰগ্ৰাম সাধাৰণতে আহিছে 5th সেমিষ্টাৰৰ বাবে সো সেইখিনি আপোনালোকক মই জনালো আশা কৰিলো আপোনালোকে ভিডিওটি ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা যিটো বেল আইকন প্ৰেছ কৰি থাকিব এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আজিলৈ ইমানেই ধন্যবাদ